তাৰপিছত মেট্ৰিকৰ মানে তেওঁলোকে ক্লাছ 10 পালে, মেট্ৰিক পৰীক্ষা আহি গ'ল। এজনী ছোৱালী কোনোবাই পলাই লৈ গ'ল, আৰু এজনী ছোৱালীয়ে ভণ্টীয়ে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'লে। ভণ্টিজনীৰ বয়স আছিলে 16 বছৰ, আৰু যিজনী পলাই গ'ল তেওঁৰ বয়স আছিলে 15 বছৰ। মই হস্পিটেল গ'লোঁ এদিন, GMC হস্পিটেল। বেডত যিজনী ছোৱালী পলাই গৈছিল মই দেখা পালোঁ। মই বৰ ছাৰপ্ৰাইজ হৈ গ'লোঁ, আচৰিত হ'লোঁ। অধ্যক্ষ মহোদয়, ছোৱালীজনী মই সুধিলোঁ, তোমাৰ কি খবৰ? মোক ক'লে, ছাৰ মোৰ অৱস্থা বেয়া। কিয়? মই বিয়া হ'লোঁ, মোক এজনী ল'ৰাই পলাই লৈ গ'ল। তেওঁ দুজনী অলৰেডি মাইকীয়া মানুহ আছে, তেওঁ থাৰ্ড হ'ল। লগৰ ছোৱালীজনী নিযুত মইনা পাই আছে, কলেজত যাই বেচেৰি দেউতাকে এখন স্কুটি কিনি দিছে। এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাব লাগিব, আৰু সেইকাৰণে UCC এইখন ৰাজ্যত লাগু হ'ব লাগিব। এই ডিছক্ৰিমিনেশ্যন আঁতৰিব লাগিব। মানুহবিলাক শিক্ষিত হ'ল, ৰাইজ শিক্ষিত হৈছে, ভোটাৰ ৰাইজ বহুত কনচাছ, আৰু সেই নিমিত্তে এইবেলি আমাৰ যি ঘোষণাপত্ৰ আছিলে, ঘোষণাপত্ৰ প্ৰতিজন ভোটাৰ ৰাইজে চাইছে, আৰু সেই নিমিত্তে 102জনকৈ আমাৰ গঠবন্ধনৰ বিধায়ক এই পবিত্ৰ সদনলৈ পঠাইছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সদনতে কথা দিছিলে যে মই যদি আহোঁ এই সদনত মই প্ৰথমতে UCC আনিম, আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীক। কথামতেই কাম।